everyone, welcome to my channel Plavita's Crazy World. So guys, আজি আমি ওলাইছো এঠাইলৈ যাবলৈ পাহাৰীয়া ৰাস্তা একা ৰাস্তা আপোনালোককো মই দেখুৱাম লৈ যাম মোৰ লগত কেনেকুৱা ৰাস্তা আমি কলৈ যাওঁ আমি ৰাতি ক'ত থাকো তো মোৰ ভিডিঅ'টোত আপোনালোকে যদি শেষলৈকে থাকে তেতিয়াহে আপোনালোকে গম পাব মই কলৈ গৈছো আৰু কেনেকুৱা ৰাস্তা দি গৈছো আৰু ক'ত আছো ৰাতিটো তো আজি বহুত লেট হৈ গ'ল ওলোৱা এতিয়ালৈকে আমাৰ মানে থিৰাং হোৱা নাছিলে আমি তেনেকৈ যাম বুলি তো পটাপটকৈ ওলাই ল'লোঁ এতিয়া তাৰ পাছত লগৰো এজনী আছে গোটেইকেইজনী যাম আমি একেলগে তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াই গম পাব তো বেছি আজি কথা নকওঁ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি আহি পাইছোঁ এতিয়া তেল BSC খেৰণী তাত অকণমান তেল এতিয়া ভৰাই ল'লোঁ তাৰপিছত আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ আপোনালোকে চাই থাকক মোৰ লগত বহুত ভয় লগা বাঁহৰ দলংখন ওপৰেদি পাৰ হওঁতে বহুত লৰি আছিল সেইবাবে বহুত ভয়ো লাগিছিল কেনেকুৱা দলং তো গাইজ এইখিনি ঠাই আমি আহি পালোহি চাওঁ এইখিনি ঠাইক ডংকামকাম বুলি কোৱা হয় এইখিনি হ'ল ডংকামকামৰ মেইন মাৰ্কেটখন আৰু এয়া ৰাইট চাইডে আছে আপোনাৰ ষ্টেডিয়ামখন ডংকাৰ আপোনালোকে কেতিয়াবা আহিলে নিশ্চয় দেখা পাব Hey guys, এয়া চাওক আমি আহি গছ এজোপীৰ তলত এয়া জিৰণি লৈছোঁ চাওক আৰু এটি ধুনীয়া ঠাইডোখৰ দেখা পালোঁ বিৰাটেই ধুনীয়া লাগিছে ঠাইডোখৰ সেইকাৰণে মই ধুনীয়াকৈ কেপচাৰ কৰি ল'লোঁ আপোনালোকৰো নিশ্চয় ভাল লাগিছে আমি এতিয়া আহি পালোঁ এইখিনি কি ঠাই কয়
বৈঠেলাংচু পাহাৰ এয়া চাওক বৈঠেলাংচু পাহাৰ আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ এইখিনিৰ পৰা আমি তলত গোটেই বৈঠেলাংচুখন দেখা পাওঁ ৰ'ব আপোনালোককো মই দেখাই আছোঁ আমি এতিয়া বৈঠেলাংচুৰ পৰা ওলালোঁ এতিয়া আমি আমাৰ যাত্ৰা আকৌ ষ্টাৰ্ট কৰি আছোঁ তো বলক আপোনালোকে গৈ থাকক মোৰ লগতে তো মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ তো চাই থাকক মোৰ লগত তো গাইছ আমি এতিয়া আহি পাইছোঁ এইখিনি ঠাইক কয় টিকা পাহাৰ জাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো তৃষাৰে বান্ধে ফাইনেলি মই আহি পালোঁ হামৰেন এয়া মই মোৰ বৰ্তাহঁতৰ ঘৰত আহি পালোঁহি আজি ৰাতিটো ইয়াতে থাকিম তাৰ পাছত আমাৰ যিখিনি কাম আছে আমি কাইলৈ ৰাতিপুৱাই ওলাই যাব লাগিব তো আজি সন্ধিয়া সময়খিনি কেনেকৈ পাৰ কৰোঁ কি কৰোঁ আপোনালোকক দেখুৱাই যাম তো আপোনালোকে মোৰ লগত থাকিব চাই থাকক হে এভৰিৱান তো মই ফ্ৰেছন আপ হৈ আহি চাহ একাপ খাই ল'লোঁ এতিয়া অকণমান মাথাটো পাতলা লাগিছে বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ তো এতিয়া অকণ ভাল লাগিছে ফ্ৰেছ লাগিছে এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু কি কৰিম তো আমাৰ ইয়াত আহি মই কিছুমান ভাল ফুল দেখা পাইছোঁ বলক আপোনালোককো মই দেখুৱাওঁ ফুলখিনি আপোনালোকে নিশ্চয় ভালেই পাব বলক মই দেখুৱাওঁ তো পাহাৰীয়া এনেকুৱা জেগাত থাকি বহুত ভাল লাগে বহুত বেছিয়ে ভাল লাগে তো ইয়াত আহি বহুত ভালেই লাগি আছে বহুত ফ্ৰেছ লাগে ঠাইডোখৰ এইফালে চাওক গোটেই পাহাৰীয়া এইবিলাক ঘৰ আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ৰ'ব আৰু ফুলখিনিও দেখুৱাই আছোঁ লগতে
আছিল ফুল, আপোনালোকক দেখুৱালোঁ ফুলখিনি বহুত ধুনীয়া। তো আৰু আগতেও আহিছিলোঁ, বহুতখিনি ফুল আছিল। এতিয়া এই ৰ'দৰ কাৰণে, খৰাঙৰ কাৰণে শুকাই গ'ল বাৰু গোটেইখিনি। তো আৰুনো কি কৰোঁ, ভাগৰো লাগিছে, অকণমান এতিয়া জিৰাই লওঁ আৰু তাৰপাছত আপোনালোকক দেখুৱাই আহিছোঁ ৰাতি। তো মোৰ ভিডিঅ'টি চাই থাকক আপোনালোকে। অহাকালি কাম এটা আছে, সেই কামটো কৰি লওঁ, তাৰপাছত আকৌ ঘৰমুৱা হ'ম আৰু। চাই থাকক। মৰ্ণিং এভৰিৱান। তো মই আজিৰ পুৱাতেই আৰম্ভ কৰিছোঁ হামৰেনত। বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিছে পুৱাতে আৰম্ভ কৰি ইয়াৰ পৰা। তো আমি যিটো কামত আহিছিলোঁ সেই কামটোলৈ এতিয়া ওলাইছোঁ। এয়া ঘড়ী পিন্ধি ওলাইছোঁ, কামটো শেষ কৰোঁগৈ। যোৱাকালি ৰাতি আৰু ইমান বেছিকৈ মই ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ বহুত টায়াৰ্ড হৈ গৈছিলোঁ, ভাগৰ লাগিছে। সেইকাৰণে ভিডিঅ'টি আকৌ আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো গাইজ চাওকচোন আপোনালোকে, পাহাৰৰ ওপৰত ডাঙৰ ডাঙৰ অফিচবোৰ আৰু ঘৰবোৰ দেখি খুবেই ভাল লাগিছে। চাওকচোন, বিৰাট ধুনীয়া পৰিৱেশ। হে গাইজ, ভিডিঅ'টি আৰু মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ, যিহেতু কামৰ পৰা আহোঁতে বহুত লেট হৈ গ'ল। চ' কণ্টিনিউ কৰিব নোৱাৰিলোঁ। যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তো প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।